আহিছে পুলিচ মানে আহি পেলাই সাইডত আছে গাইছ ফটো উঠি নাপালো এতিয়া বাইকখন আগত থৈ পেলাই যে তাতে যোৱা মানা খালি পইচাটোহে কৈছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ বিশ্বৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট শিৱলিংগ Hey guys, welcome সকলোকে welcome back to my YouTube channel. মই পূৰ্বৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গমে পাইছে আমি ক'ত যাবলৈ ওলাইছো। হয়, আমি গৈ আছো এতিয়া ৱৰ্ল্ডৰ সবতছে লাৰ্জেষ্ট শিৱলিংগ তাতে আমি যাবলৈ ওলাইছো আৰু সেই ৱৰ্ল্ডৰ সবতছে লাৰ্জেষ্ট শিৱলিংগ অৱস্থিত আছে আমাৰ নগাঁও জিলাত নগাঁও ডিষ্ট্ৰিক্টত সকলোৱে গমে পায় আমি আজি তাতে যাবলৈ বুলি সাজু হৈছো আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব মইতো ৰেডি হলোৱে লগৰজন ওলাই আছে মই লগৰজনৰ ঘৰত আছো এটা মৰ্নিং 6টা বজাত যোৱাৰ প্লেন আছিলে কিন্তু সেই ভবামতে কথা নহয় বুলি কয় নহয় 6টা বজাত যোৱা প্লেনটো নহল আৰু মানে 6:30 বাজি যাব যাওঁতে কাৰণ অলপ মানে কিবা কিনি কৰা হৈছে এতিয়া অলপ তাহিও ৰেডি হ'ব ময়ো ৰেডি হলো বুঢ়াকে যাম বাইকত যাম মোৰ বাইকখনৰ নাম হৈছে বেবি উইথ মাই বেবি এণ্ড উইথ মাই ফ্ৰেণ্ড উই आर 3 गोइंग नगांव दिस इज बाइक में जाएगा और वो कुछ काम कर रहा है अभी थोड़ा हिंदी आ गया है दे मुख में माने हमार बोटी तो पैसा सब बुटी इफाले रुटी बना है ताक मैं कलो रुटी तो बना था सोनकाले बुढ़ियाके मुख करने रखी আছে আজি ৰাতি পাটা ৰুটি বনাবলকে হৈছে বিয়া না পাতলে এইবিলাকে আৰু 4:45 তে উঠিছো গম পাইছ নাই মই 5টাত উঠিছো মই 3টাতে খাৰ বছো ৰাতি শুবলৈ নাই গম পা টোপনি লাহাই নাই ৰাতি 3টা বজাত খাৰ হৈছে টাইম চাইছো অফিস আকৌ শুই থাকিলো 5টাত উঠিছো বুঢ়াকে পানী চানি গৰম কৰি গা চা ধুই আছো ৰাতিপুৱা জুটো ঠাণ্ডা একো পাৰ্থক্য নাই ধুনীয়া হৈছে চাইয়া হৈছে ফুলাই নাই এটোটো ফুলা নাই হে আছা ফুলিছে এটো হেৰি হৈ গল ফুকাই গল মই নামানো অলপ সহায় কৰি দিছা মানে সহায় কৰিব দিছা আমাৰ অলপ দেৰি হৈছে তো A few moments later So guys ৰুটি সুটি বনোৱা হৈ গল আমাৰ আৰু ইফালে অলপ জুকাৰ পাটি আছে এটো চাৰ্জাৰ পাৱাৰ বেংক লৈ লৈছো কাৰণ লাগিব পাৰে না মোবাইলৰ চাৰ্জ খতম হৈ যাব ভিডিঅ' বনালে মানে চাৰ্জটো বহুত খাই মানে গম পাই লৰা চাব পাৰে পুৰা একদম হ্যান্ড ছাম দাড়ি কাটে মোৰ দাড়ি নাই কাটিবলৈ কাৰণে ওকে নগাঁও মৃত্যুঞ্জয় মন্দিৰত মানে বহুত আগৰ পৰা সপোন এটা আছিল যেতিয়া মন্দিৰটো নতুনকৈ বনাই আছিল যেতিয়া ওপেনিং কৰিছিল তেতিয়া যোৱাৰ মানে প্লেন আছিল এই প্লেনটো কিবা কিনি হৈ গল এতিয়া আজি ফাইনালি ওলাল যাবলৈ কাৰণে এই দেখিছে আপোনালোকে হাতত পুৰা গ্লভছ বুলি কয় ৰাইডিং গ্লভছ সো আই এম আৰু এইফালে কুমলীয়া ৰড ওলাই আছে গাইছ ৰেডি হৈ গলো এয়া উঠিলো বাইকত এতিয়া বুঢ়িয়াকে চলো তো এটা পালোহি আমি কলাকচি ইয়াতে বুঢ়াকে পেট্ৰল ভৰাব পায় পেট্ৰল ভৰাই আছে এইফালে পুৰা একদম 400 টকা পেট্ৰল বুঢ়া নগাঁও আপ ডাউন হৈ যাব গাড়ী দেখিছে এইটো গাড়ীত বেছি তেলো নাখায় বঢ়িয়াকে তেল ভৰা বুঢ়াকে ওলাই দিলো কি কবা কেনেকুৱা অনুভৱ অলপ লাহে লাহে কবলে কিবা এটা কৈ একো কব কোৱাই নাই ভাল লাগিছে তেল ভৰাই পেলাই খালি পইচাটোহে কৈছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আৰু কলাকচি চেণ্টাৰ পালো এতিয়া বুঢ়াকে কলাকচি চেণ্টাৰ এইফালে দি ঠেলামাৰা যাব পাৰি আমি এইফালে দি কলাকচি ছাগলী হাট ন ছাগলী আখৰ ওলাব বুঢ়াকে So guys আমি মেইন ৰোড পাই গলো এইটো আছে ঢেকিয়াজুলি আৰু ইফালে তেজপুৰৰ যোনটো মেইন ৰোড এফালে গুৱাহাটী গৈ ওলাব পাৰি এফালে তেজপুৰ বুঢ়াকে এতিয়া আৰামছে গৈ আছো আমি গাড়ী একদম কিন্তু আমি বেছি স্পীডত যোৱা নাই আপোনালোকে চাব পাৰে আমি 0তে গৈ আছো মিটাৰটো মানে বেয়া কালি মানে ভাল কৰিবলৈ গ'লো মই বাইকৰ দক্ষতাত কালি গ'লো ভাল কৰিবৰ কাৰণে তাৰ লিভাৰটো বেয়া হৈ আছে লিভাৰটো ঠিক কৰিব লাগিব মানে মিটাৰটো নচলে মিটাৰটো মানে 0তে চলি থাকে যিমান স্পীড কৰিলে 0তে থাকে তেজপুৰ পালো আৰু এতিয়া তেজপুৰ নোপোৱাৰ আগত একদম এনেকা এটা বেয়া ৰাস্তা বেয়া পৰিস্থিতি হৈ আছে ফ্লাইঅভাৰ বনি আছে আমাৰ
তেজপুৰতো বঢ়িয়া ফ্লাইঅভাৰ কৰি আছে কেইদিনমান পিছত আমি একদম ওপৰেদি যাওঁ আৰু দেই গাইজ একদম ওপৰে যাওঁ আৰু কথা কৈ আছোঁ যে গাইজ বোলে মুখত ধূলি সোমাই গৈছে গাড়ী কি ডেঞ্জাৰ গাড়ী আছে মিছন চাৰিআলি পাৰোঁ এতিয়া আৰু কি গাইজ এটা হঠাতে বৰষুণ কিয় দিছে আবে ট্ৰেফিক পুলিচ নাই ৰাতিপুৱা ট্ৰেফিক পুলিচ নাথাকে কিন্তু যাওঁ মই যে ট্ৰেফিক পুলিচ আহিব লাগে আৰু এতিয়া ফোন কৰি দিওঁ এটা ট্ৰেফিক পুলিচটো কিন্তু বৰষুণটো কিয় আহিছে আবে বৰষুণটো কিয় দিলে বে এইফালে ৰ'দো উঠিছে বৰষুণো দিছে আজি খিয়ালৰ বিয়া বৰ খিয়ালৰ বিয়া ৰাতিপুৱা গা ধোৱাতে চাগে আমাৰ অকণমান বেয়া হৈছে সেইকাৰণে আকৌ এবাৰ ধুৱাই দিছে মানে গা ধুৱাই দিছে নহয় আমি গৰম পানীৰ লগত গা ধুলোঁ যে সেইকাৰণে ঠাণ্ডা পানীৰ লগত ধুৱাই আছে এতিয়া অলপ দিছে একো নাই যাই থাকিব পাৰি ফ্লাইঅভাৰৰ তলেদি আমি গৈ আছোঁ এতিয়া নগাঁও বঢ়িয়াকৈ এইটো ক'ত যাবে ন এইটো ৰাস্তা ট্ৰেইন চলি থাকে এইটো ফ্লাইঅভাৰ ট্ৰেইন এই ট্ৰেইন নহয় নগাঁও আৰু আছে 60 কিলোমিটাৰ চৌকাচিত আমি বঢ়িয়াকৈ 4 লাইন ৰাস্তা দি গৈ আছোঁ নগাঁও আৰু ভিউ চাব পাৰে আপোনালোকে আগফালে ইমান ধুনীয়া ভিউ So guys, welcome to Tezpur Koliabhamura Bridge. So guys, জানে আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত টোটেল 6খন ব্ৰিজ আছে তাৰে 6খনৰ মাজতে আমাৰ তেজপুৰত অৱস্থিত এয়া হৈছে কলিয়াভমুৰা আৰু আমি কলিয়াভমুৰাৰ ওপৰেদি গৈছোঁ এই কলিয়াভমুৰাৰ দৈৰ্ঘ্যটো আপোনালোকে জানেনে নাই এই কলিয়াভমুৰা আমি যোনখন দলঙেদি এতিয়া গৈ আছোঁ সেইখন দলঙৰ দৈৰ্ঘ্য হৈছে প্ৰায় 3.15 কিলোমিটাৰ তো বঢ়িয়াকৈ গৈ আছোঁ ইয়া তো গাইজ তেতিয়াৰ পৰা গৈ আছোঁ শেষেই নহয় দলং ভোক লাগি আছে জিন্দগীভৰ দলংখনতে থাকিম নেকি চ' গাইজ আমি দলংখন অলপ পাৰ হৈ আহিলোঁ পাৰ হৈ আহি অলপ মানে দলংখনত ৰখিবলৈ অলপ ইচ্ছা কৰিছে ইমান ধুনীয়া বঢ়িয়া দলং অলপ ৰখি চাওঁ অলপ দলংখনৰ মাজত মানে ৰখা এলাও নাই সেইটো কাৰণে মানে দলংখন পাৰ হৈ অলপ আগলৈ আহিছোঁ অলপ আগত বাইকখন থৈ পেলাই বঢ়িয়াকৈ অলপ যাওঁ মানে তাতে আৰু নগাঁও মই অহাই নাই গাইজ নগাঁও মই আহিছিলোঁ প্ৰায় আজিৰ পৰা 5 বছৰমান আগতে চাগে নগাঁও আহিছিলোঁ আমাৰ স্কুলৰ পৰা মানে আনিছিলে মানে ফটো উঠিবলৈ কাৰণে অলপ দলঙৰ মাজত আহিছোঁ কি বঢ়িয়া ভিউ চাব পাৰে আপোনালোকে পুলিচে কেইটামানে সঁচাতে যাবলৈ কৈছে আমাক তাৰ পৰা মানে কিয় নাজানো খোজ কঢ়াটো ৰেলিং আছে বঢ়িয়াকৈ খোজ কাঢ়িব পাৰে কিন্তু কিয় বা যাব দিছে নাজানো পুলিচ মানে আহি পেলাই ছাইডত আছে গাইজ ফটো উঠিম বুলি ভাবিছিলোঁ মাজলৈ আহিলোঁ ফটো উঠি নাপালোঁ এতিয়া এইফালে চাই আছে ব'ল যাম তাতে মানে ৰখা এলাও নাই বুলি জানো কিন্তু মানুহ বাইকখন আগত থৈ পেলাই যে তাতে যোৱাও মানা সেইটোহে নাজানো তাতে খোজ কঢ়া এক্সট্ৰাকৈ জেগাও আছে নাথাকিলে বেলেগ কথা এটা কথা আপোনালোকে কওক মোক আপোনালোকে যদি তাৰপৰা খোজকাঢ়ি দলংখন পাৰ হয় তে পাৰেতো খোজকাঢ়ি মানুহ যদি আহে খোজকাঢ়িতো পাৰ হ'বই লাগিব ন দলংখন এতিয়া বঢ়িয়াকৈ গৈ থাকোঁ আৰু বেছি দূৰ নাই আৰু 37 কিলোমিটাৰ দেখাই আছে মেপত আমি আহি পালোঁ এইটো মেইন ৰোড ইয়াৰ পৰা এইটো গেট এটা এইটো গেটৰ পৰা ভিতৰত সোমাই যাব লাগিব এতিয়া সোমাই গৈ পেলাই আমি বঢ়িয়াকৈ এইটো এটা ৰাস্তা এইটো ৰাস্তাতে বঢ়িয়াকৈ যাব লাগিব গৈ পেলাই আমি পাই যাম মৃত্যুঞ্জয় মন্দিৰ থৰা মেপ বি দেখনা পাৰেগা চ' এয়া গাইজ পামেই আৰু এইটো চাওক মেপটো চাই লওক এবাৰ 700 মিটাৰৰ পিছত আমি পাই যাম মহামৃত্যুঞ্জয় মন্দিৰ চ' গাইজ আমি আহি পাই গ'লে এয়া মৃত্যুঞ্জয় মন্দিৰ বাইকটো থৈ দিছোঁ ইয়াতে ফ্ৰী পাৰ্কিঙত বাইকটো ৰাখি পেলাই এতিয়া বঢ়িয়াকৈ ধূপ আৰু চাকি বঢ়িয়াকৈ কিনি আছে আমাৰ কুমুদ দৈমাৰীয়ে কেইটা ল'লা তো এইফালে 6টা চাকি ধূপ বঢ়িয়াকৈ কিনি পেলাই দুজনে গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰলৈ তো ফাইনেলি গাইজ আমি পাইলোহি এইটো চাব পাৰে মোৰ পিছফালে চাব পাৰে আপোনালোকে বিশ্বৰ আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ মন্দিৰৰ ভিতৰত সোমাই আছোঁ অলপ পিছত তাৰ আগতে আমি চাকিখিনি ইয়াতে জ্বলাই ল'ব পায় বন্তি জ্বলোৱা স্থান চাব পাৰে তলৰ পৰা ইমান ওখ দেখা পায়
ভিতৰত মানে ভিডিঅ' কৰা এলাও নাই ভিতৰত বঢ়িয়াকৈ ফুডটো লৈ পেলাই এতিয়া বাহিৰত আৰু ওলাই আছোঁ ফুড আৰু এইটো ফুল দিছে তলত এই তলত যোনটো তলত এটা জেগা আছে তলত মানে প্ৰসাদ বিতৰণ কৰে তাতে প্ৰসাদ দিয়ে তো ইয়াতে পূজা চূজা কৰে আৰু তো বাকীখিনি চাব পাৰে আপোনালোকে পূৰা 126 ফুট হয় এইটো যোনটো একদম ওপৰ তলৰ পৰা ওপৰলৈকে 126 ফুট হয় গাইজ আৰতিটো অলপ চালোঁ আৰতিটো চাই পেলাই এতিয়া বঢ়িয়াকৈ প্ৰসাদ ল'লোঁ প্ৰসাদ লৈ পেলাই এতিয়া বঢ়িয়াকৈ গৈ আছোঁ আৰু কি ক'বা আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মন্দিৰ এটা আহি আজি ফাৰ্ষ্ট আহিছোঁ আজি ফাৰ্ষ্ট টাইম আহি কিবা এটা পজিটিভ ভাইব এটা অট'মেটিক আহি যায় মানে গাইজ মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ অলপ আগতে ওলাই আহিলোঁ মানে ভিডিঅ' নকৰিলোঁ ৰখি পেলাই গৈ আছোঁ বঢ়িয়াকৈ এটা নাজানো অচিনাকি জেগা ৰাস্তা অচিনাকি ৰাস্তাত ৰখি পেলাই আমি এতিয়া অলপ ৰখিছোঁ কিবা এটা মানে এই যে ৰাতিপুৱা বনাইছিলোঁ ৰুটি আৰু কিবা এটা খাওঁ মানে ইয়াতে হোটেলত ক'ৰবাত ৰখিম বুলি ভাবিছিলোঁ ভাল এটা মানে হোটেল দেখা নাপালোঁ ৰাস্তাত তো এতিয়া বঢ়িয়াকৈ আহি ৰাস্তাতে মানে গছৰ তলত খাওঁ আৰু লোকেল নিচিনাকৈ জেগাটো কিন্তু কি জেগাটো কৈ নাজানো কিন্তু আমি অচিনাকি জেগাত আছোঁ দেই এতিয়া চাই ল'ব পাৰে পূৰা পথাৰ চ' গাইজ এয়া অচিনাকি ৰাস্তাত অচিনাকি জেগা লগত ৰুটি আৰু এইটো কি কি কৰিলি বা তো বঢ়িয়াকৈ চাটনিৰ লগত খাই আছোঁ আৰু পেকেট চাটনি এতিয়া বঢ়িয়াকৈ খাই পেলাই ইয়াৰ পৰা ধুনীয়াকৈ ওলাই যাওঁ গাইজ ফাইনেলি আমি তাৰ পৰা ওলাই আহি গ'লোঁ এতিয়া বঢ়িয়াকৈ মেইন ৰোড পালোঁ নগাঁও মেইন ৰোড মানে 4 লাইন ৰাস্তা এতিয়া বঢ়িয়াকৈ বাইক ৰাইডটো আহোঁতে কৰিলে এতিয়া যাওঁতে মই বঢ়িয়াকৈ কৰি যাওঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুন কোনোবা আহিছে আৰু কমেণ্ট কৰিবলৈ একদম নাপাহৰিব আৰু নেক্সট ভাল ভিডিঅ' দি যাবলৈ আপোনালোকক চেষ্টা কৰি যাম মই আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন কোনোবা আছে প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই